জীৱনত যিকোনো বেয়া বিপদৰ পৰা নাও বুৰি তল গ'লেও যিকোনো দুৰ্যোগ বিপদ কষ্ট দুখৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱনটোত আগুৱাই যাবলৈ জীৱন সংগ্ৰাম কৰিবলৈ কেইটামান কথা দিশ কিন্তু অতিকৈ আৱশ্যকীয় তথা গুৰুত্বপূৰ্ণ। সেইকেইটা হৈছে নিজৰ মাজতে আত্মবিশ্বাস, নিজৰ মাজতে ধৈৰ্য কেতিয়াও নেহেৰুৱাব। যিমান নাও ডুবি তল যাওক নিজৰ মাজত ধৈৰ্য কেতিয়াও নেহেৰুৱাব, নিজৰ মাজত আত্মবিশ্বাস আৰু নিজৰ মাজত এক দৃঢ় প্ৰবল ইচ্ছা শক্তিৰে সাহস। এইকেইটা গুণে এইকেইটা বিষয়ে আমাক জীৱনত যিকোনো সময়ত যিকোনো পৰিস্থিতিত যিকোনো দুখ ভাগৰ কষ্টৰ পৰা যিকোনো বেয়া বিপদৰ পৰা উদ্ধাৰ হোৱাত ওপৰলৈ উঠি অহাত আগুৱাই যোৱাত বা বিপদৰ পৰা নিজকে মুক্ত কৰাত বহুতো আমাক অনুপ্ৰেৰণা যোগায়, মনত সাহস দিয়ে, এক প্ৰবল ইচ্ছা শক্তিৰ উৎপীড়ন কৰে। সেইটোৱে কথা। গতিকে বাগজানৰ দৰে কিছুমান সমস্যা, পৃথিৱীত যিবিলাক বানপানী গৰাখহনীয়া, যিবিলাক দিন দৰিদ্ৰ দুখীয়া পৰিয়ালৰ মানুহে বৰ্তমানে নিজৰ জীৱনত যুঁজ দি আছে, সকলো সময় সকলো পৰিস্থিতিতে দুবেলা দুমুঠি খাবলৈ, সকলোৰে ওচৰত পঢ়িবলৈ নিয়মীয়াকৈ এণ্ড্ৰইড মোবাইল নাই, উন্নত মানৰ সা সুবিধা নাই। কেৱল চৰকাৰক দোষিলেও নহ'ব, চৰকাৰেও সকলোখিনি যিমান পাৰে পৰ্যাপ্ত পৰিমাণে সকলোকে দিবলৈ চেষ্টা কৰিছে, কৰি আছে সকলোৱে নিজৰ নিজৰ কৰ্ম, নিজৰ নিজৰ দায়িত্ব, কিন্তু তাৰ মাজতো কিছুমান খুটি নাটি কৰা দেখিবলৈ পোৱা যায়। গতিকে মানুহেই মানুহৰ বৈৰী, মানুহেই মানুহক সৃষ্টি, মানুহেই পৃথিৱীৰ সুন্দৰতাৰ সৃষ্টি কৰিছে, মানুহেই পৃথিৱীত ধ্বংসলীলাৰো সৃষ্টি কৰিছে, ধ্বংস কৰিছে। গতিকে সকলোৱে সকলোক বুজি পাবই লাগিব, নিজৰ চেতনাক জাগ্ৰত কৰিবই লাগিব, ধৈৰ্য ধৰিবই লাগিব, সাহস কেতিয়াও নেহেৰুৱাব, ধৈৰ্য নেহেৰুৱাব, আত্মবিশ্বাস প্ৰবল ইচ্ছা শক্তিৰে আগবাঢ়ি যাবই লাগিব। সকলোৱে সকলোৰ বাবে থিয় হ'বই লাগিব। যদি নহয় কিন্তু এতিয়া যি ধ্বংসলীলা হৈছে তাতকৈও ভয়ংকৰ এটি ৰূপৰ সৃষ্টি হ'ব। আৰু যিসকল লোকে এণ্ড্ৰইড মোবাইল নাই, পঢ়া শুনা কৰিব পৰা নাই, সৰু সুৰা ল'ৰা ছোৱালীৰ পৰা আদি কৰি কলেজ লেভেললৈকে তেওঁলোকে নিজৰ প্ৰয়োজনীয় যিখিনি নিতৌ-নৈমিত্তিক কাৰুকাৰ্য, আগতে পঢ়া যিখিনি ক'ৰ্ছ, যিখিনি পাঠ্যসূচী, সেইখিনি নিয়মীয়াকৈ ৰাতিপুৱা গধূলি পঢ়ি থাকিব লাগিব। আৰু গাৰ্জেন তথা অভিভাৱকসকলেও এইখিনি চকু কাণ দৃষ্টি ৰাখিব লাগিব, ক'ব লাগিব, বুজাব লাগিব, আৰু তেওঁলোকেও নিজেই বুজিব লাগিব। খেলাৰ সময়ত খেলা, পঢ়াৰ সময়ত পঢ়া, নিতৌ-নৈমিত্তিক যিখিনি কাৰ্যসূচী সেইখিনি নিজেই সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব লাগিব। চেষ্টা কৰিলেহে যিকোনো এটা কামত সফল হ'ব পাৰিবা। আৰু প্ৰথম কথাটো হ'ল ধৈৰ্য, সাহস, আত্মবিশ্বাস। প্ৰতিটো বিপদ, প্ৰতিটো কষ্ট, প্ৰতিটো দুখৰ পৰা আমি নিজৰ জীৱন সংগ্ৰামত জয়ী হোৱাৰ মূল ঔষধ আৰু এটি সুন্দৰ হাঁহি। গতিকে সকলোৱে আমি বিভিন্ন সমস্যাৰ পৰা, আমি দুখীয়া দিন দৰিদ্ৰ লোক, মধ্যবিত্ত পৰিয়ালৰ লোক, সকলোৱে মিলি আমি বুজিব লাগিব যে আমাৰ জীৱনটোত আমি কৰিবলগীয়া বহুতো আছে। আমি সকলোৱে এক হৈ বুজা পৰাৰ মাজেৰেহে জীৱনটো সুন্দৰ ৰূপত পৰিচালিত কৰিব পাৰিম। এই ক্ষেত্ৰত কিন্তু সকলোৱে নিজৰ মগজু, নিজৰ মন, নিজৰ ভাৱধাৰাৰে নিজক বুজিব লাগিব, নিজক প্ৰশ্ন কৰিব লাগিব, নিজকে ভাল পাব লাগিব, নিজক সময় দিব লাগিব। সকলোৱে সুস্থ সবল মানসিকতাৰে নিজক প্ৰশ্ন কৰি, নিজক প্ৰস্তুত কৰি, নিজক গঢ় দিয়াৰ পাছতহে আনক কিবা এটা শিকোৱা, কোৱা, বিলাই দিয়াৰ চেষ্টা কৰিব লাগিব। ধন্যবাদ। কথাখিনি যাতে কোনেও গাত পাতি নলয়, মই মোৰ নিজৰ মন্তব্য, মই মোৰ নিজৰ ভাৱধাৰা, অনুভৱ, অনুভূতিহে সঁচা বৰ্তমানে যিটো ঘটি আছে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। মহৎ লোকৰ বাণী, প্ৰাৰ্থনা, সৰুৱে ডাঙৰক সন্মান কৰা, ডাঙৰে সৰুক মৰম স্নেহ শ্ৰদ্ধা ভাৱ ভক্তি ইত্যাদি হেৰাই যাব ধৰা যিবিলাক আমাৰ কৃষ্টি সংস্কৃতি আচাৰ নীতি নিতৌ-নৈমিত্তিক কাৰ্যকলাপ, সকলোখিনি আমি নিজেই পুনৰ সৃষ্টি কৰিব লাগিব, পুনৰ সজাব লাগিব। তেতিয়াহে এখন ধুনীয়া ধৰণী, এখন ধুনীয়া ঘৰ, এটা সুন্দৰ চৰিত্ৰ, এখন সুন্দৰ সমাজ আৰু সেউজময় পৰিৱেশ তথা প্ৰকৃতি পুনৰ গঢ় লৈ উঠিব। ধন্যবাদ।